আছে কোন যুক্তিত গোবিন্দ বসুমতাৰী আজি তাৰিখত 4 লাখ টাকাৰ কাৰণে এনডিবিয়ে মানে হাতত প্ৰস্তুত কৰি লৈছিল বুলি কৈছে। এটাও কেছ শেষ হোৱা নাই। এনডিবি কেইজন শ্বহীদ হৈছে এইটোৱে নাজানে। আমাৰ এক্স এনডিবিক অপমান কৰিছে। এনডিবি কোনোদিন 4 লাখৰ কাৰণে কোনো হাতত অস্ত্ৰ তুলি লোৱা নাছিল। এইটো আমাৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক। গোবিন্দ বসুমতাৰী আমাৰ জ্যেষ্ঠ এনডিবি ফাউণ্ডাৰ লিডাৰ। তেখেতে আজি তাৰিখত আমি ক'ব পাৰোঁ আমাৰ এনডিবিৰ যিটো সংবিধান, এই সংবিধানটো গোবিন্দ বসুমতাৰীয়ে ৰচনা কৰিছিলে। কিন্তু গোবিন্দ বসুমতাৰী এই সংবিধানটো ৰচনা কৰাৰ যিটো এই ক্ষেত্ৰত আমি কোনটো যুক্তিত তেখেতে ক'লা কি এনডিবিয়ে 4 লাখৰ কাৰণে হাতিয়াৰ ধৰিছিলে, কিন্তু সংবিধানতো এনেকৈ লিখা নাই। ইয়াৰ কাৰণে আমি ক'ব গোবিন্দ বসুমতাৰী মানে আমাৰ এক্স এনডিবিক অপমান কৰিছে। এনডিবিৰ দীৰ্ঘদিনীয়া সহস্ৰ সংগ্ৰাম কৰা শ্বহীদসকলক অপমান কৰিছে। ইয়াৰ কাৰণে আমি দীক্ষা দিছোঁ আৰু হয়তো কালি গোবিন্দ বসুমতাৰী এগেইনষ্টত এক্স এনডিবিয়ে এটা বহুত ডাঙৰ এটা প্ৰগ্ৰাম লোৱা এটা সম্ভাৱনা আছে। যিহেতু একালৰ তেওঁ নিজে এজন নেতা আছিলে, গতিকে এই ক্ষেত্ৰত এই ধৰণৰ মন্তব্য কি বুজাব বিচাৰে? এইটোতো আমি বুজিব পৰা নাই। যিহেতু এজন আজি তাৰিখত চৰকাৰী মানুহ আৰু এনডিবিৰ কিছু সমস্যা, এই সমস্যাক সমাধান নকৰাকৈ আজি তাৰিখত মানে এনডিবিৰ কিছুমান প্ৰব্লেমৰ বিষয়ে, এই প্ৰব্লেমৰ যিটো চলি আছে, যেনে জেলৰ পৰা মানে মানুহ আমি মুক্ত কৰিব পৰা নাই, কেছ উইড্ৰল হোৱা নাই, এইটো মানে গুৰুত্ব নিদিয়াকৈ এতিয়া এনডিবিক এটা নোহোৱা এটা মন্তব্য কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এনডিবিক কোনোদিন 4 লাখৰ কাৰণে কোনো হাতত অস্ত্ৰ তুলি লোৱা নাছিলে। চৰকাৰে 4 লাখ টকা দিছে, সেই 4 লাখ টকাটো আপোনালোকে বেয়া কামত ব্যৱহাৰ কৰিছে আৰু চৰকাৰে দায়িত্ব লৈ থাকিব নোৱাৰে বুলি কৈছে। এইটো গোবিন্দ বসুমতাৰী নিজে নাজানে। এই 4 লাখটো আজি তাৰিখত এনডিবি এক্স এনডিবি সকলৰ হাতত, ব্যক্তিৰ হাতত নাই। এতিয়ালৈ এই 4 লাখটো গভৰ্ণমেণ্টৰ বেংকতে আছে। যোনে লৈছে তেখেতে লোন হিচাপে হয়তো এজন দুজন ল'ৰাবিলাকে লৈছে, কিন্তু আজি তাৰিখত 4 লাখ আসাম চৰকাৰ বা ভাৰত চৰকাৰে আজি এক্স এনডিবিবিলাকক দিয়া নাই। যিটো আছে এইটো বেংকতে আছে, চৰকাৰৰ হাততে আছে, চৰকাৰৰ ঘৰতে আছে। কোন যুক্তিত গোবিন্দ বসুমতাৰী আজি তাৰিখত 4 লাখ টকাৰ কাৰণে এনডিবিয়ে মানে হাতত অস্ত্ৰ তুলি লৈছিল বুলি কৈছে? এই টকাটো সকলোৱে পাইছে, কিন্তু 100জন মানুহে বাকী আছে বুলি কৈছে। এইটোতো মিছা কথা। এই এনডিবিত কিমান খেদাৰ আছে আজি তাৰিখত গোবিন্দ বসুমতাৰী নাজানে। ইয়াৰ কাৰণে 100জনে মাত্ৰ আছে বুলি কৈ আছে। আৰু এনডিবি কেইজন শ্বহীদ হৈছে এইটোৱে নাজানে। আৰু বড়ো গাঁৱত এই সংগ্ৰাম সময়ত কিমানখিনি মানুহে হাৰাশাস্তি হৈছিলে, পাব্লিকে কিমান আৰ্মি মিলিটাৰীত টৰ্চাৰ পাইছিলে, কিমান মানে ৰেপ হৈছিলে, কিমান মানুহে মানে মেণ্টেলি বা ফিজিকেলি টৰ্চাৰ পাইছিলে ৰাইজে। এইটো আজি তাৰিখত গোবিন্দ বসুমতাৰী পাহৰি গ'ল। এই পাহৰি যোৱাটো উচিত নহয়। আজি তাৰিখত আসাম চৰকাৰৰ এজন এছেম্বলিত বিধায়ক হৈ আছে, BTCৰো মানে এজন কি বুলি কয় ডেপুটি চিফ হৈ আছে। আজি পাৱাৰত থাকি পেলাই এই গাঁৱৰ যিটো কষ্ট কৰি আহিছে, এই ল'ৰাবিলাকে কষ্ট কৰি পেলাই আজি জেলত আছে। আজি মাহে মাহে মানে কোৰ্টত যাই থাকিব লাগে, কেছ উইড্ৰল হোৱা নাই। এই কথাক পাহৰি পেলাই আজি গোবিন্দ বসুমতাৰীয়ে এক্স এনডিবিৰ ওপৰত এনেকুৱা মানে তুলুঙা মন্তব্য দিয়াটো আমাৰ এক্স এনডিবিৰ কাৰণে বহুত দুৰ্ভাগ্যজনক। বৰ্তমান আপোনালোকৰ যিখিনি সমস্যা আছে সংস্থাপনৰ পৰা আদি সমস্যাসমূহ সমাধান কৰিছেনে আপুনি ভাবে? এইটো কেনেকৈ হ'ব? এইটোতো একো সমস্যা সমাধান হোৱা নাই। আজি তাৰিখত এটাও কেছ শেষ হোৱা নাই। প্ৰমোদ বৰা আৰু গোবিন্দ বসুমতাৰী কৈ আছে মানে 250জনমান ল'ৰাৰ কেছটো উইড্ৰল হৈছে। এইটোতো মিছা কথা। আজি তাৰিখত এজনো হোৱা নাই। কিছুমান নিজা উকিল ধৰি পেলাই লিগেলি মানে কিছুমানৰ উইড্ৰল হৈছে। এইটো কিন্তু কোনো চৰকাৰৰ নীতিত বা চৰকাৰৰ প্ৰচেষ্টাত এইটো উইড্ৰ হোৱা নাই। আৰু তেখেতসকলে এনডিবিবিলাকক এক্স এনডিবিসকলক মানে জবৰ কথা কৈছিলে, কিন্তু আজি তাৰিখত এইটো একো কাম কৰা নাই। এইটোতো কেনেকৈ আমি মানে এইটো সমস্যাটো সমাধান হৈছে বুলি আমি ক'ম?